নমস্কাৰ বন্ধুসকল, মই আলাকি কুফা 2.0 আপোনালোকক সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তেনে আছে নিশ্চয় সকলোৰে ভাল। নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পুৰণাসকলে কমেণ্টত মৰমবোৰ দি যাব বুলি আশা কৰিলোঁ। আৰু ব'লক আজি কি হ'বলৈ গৈ আছে ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি নামচিঙৰ ফাৰ্ষ্ট শ্বুটিং হ'বলৈ গৈ আছে আৰু ডান্সাৰ সকলোকে মোৰ মেনেজমেণ্টত আছিল, গতিকে উঠাই ল'লোঁ আৰু গাড়ী আমি হাবুঙৰ দিশে গতি কৰিছোঁ আৰু এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশৰ মাজেৰে আমি হাবুঙলৈ আহি আছোঁ। আৰু আহি আমি হাবুঙৰ মেইন গেটৰ ওচৰ পাই গ'লোহি। এতিয়া নামি মেলি কি হয় বাকীখিনি আপোনালোকক দেখুৱাই যাম। ব'লক তেন্তে চাই গৈ থাকক। আৰু এই ফাইনেলি মেকআপ চেকআপ হৈ আছে আৰু এয়া ছিংগাৰ চবকে লগ পাইছোঁ, ভাল লাগিছে আৰু পাছৰখিনি আপোনালোকক দেখুৱাই গৈ আছোঁ। এয়া ছাইড ডান্সাৰ এক্টৰ সকলোৰে মেকআপ কষ্টিউম আদি পিন্ধা হৈ আছে। মহিলাহঁতে খুব ধুনীয়াকৈ ছোৱালীবোৰক মেকআপ কৰি দিছে আৰু আহোমৰ ড্ৰেছত ছোৱালী এনেও ধুনীয়া লাগে। পুৰা ধুনীয়া ছোৱালী আহিছে দেই। আৰু হৰেণ্ডাই হেল্প কৰি দিছে কাৰণ বহুত ছাইড ডান্সাৰ আছিল। অসীম দা কামত ছাইড ডান্সাৰ দেখা যায়, গতিকে দেৰি হোৱা দেখি হৰেণ্ডাইও হেল্প কৰি দিছে আৰু হিৰ'ইনক পুৰা ফটো মাৰি দিছে দেই। ডাইৰেক্টৰে দেখুৱাই দিছে চাগে কেনেকৈ ফটো মাৰি পেলাই কি কথা। তো ফটোশ্বুটতহে প্ৰথম বিজি হৈ গৈছে চব। ইয়াত আপুনি গৰম দিনত ইয়াত ভৰি দিব নোৱাৰে অঁ। এনেকৈ কৰি থাক আজি তহঁতি বেয়া নোপোৱা যদি ছোৱালী যদি আৰু এয়া মধুদাহঁতে পূৰা ফাইনেলি গোটেইখিনি ৰেডি কৰিলে। ছাইড ডান্সাৰৰ প্ৰেক্টিচ হৈ গ'ল আৰু ৰিপুদা কেমেৰা ৰেডি হৈ আছে। গতিকে এতিয়া অনলি শ্বুটৰ কাৰণে বাকী আছে। অসীম দাই এক্টৰক অলপ হেয়াৰটো বনাই দিছে আৰু কেনেকৈ থাকিব লাগে কি কথা। আৰু ব'লক তেন্তে শ্বুটিং আৰম্ভ হ'ব গৈ আছে, কি হৈছে চাই যাওক। আৰু এয়া শ্বুটিং ষ্টাৰ্ট হৈ গ'ল ফাৰ্ষ্ট ডে'ৰ। আমাৰ অসীম দাই খুব ধুনীয়াকৈ ডাইৰেকশ্যন কৰিছে। জিন্তু বুঢ়াগোহাঁই আমাৰ জিন্তু হিৰো আৰু দিগাংগনা এক্ট্ৰেছ আৰু ছাইডৰ ছোৱালীখিনি আৰু ক'বই নালাগে, বহুত ধুনীয়া ছোৱালী আহিছে। আৰু মধুদাহঁতে পূৰা কিবা ধেমালি কৰি আছে, ৰাতিপুৱা স্মৃতিৰ কথা কৈ আছে মানে। আৰু এয়া ৰাজনাহান ছিংগাৰ নেক্সট শ্বটৰ কাৰণে সাজু হৈ আছে। ফাৰ্ষ্ট ডে শ্বুটিং শেষ হৈ গ'ল আৰু ছোৱালীখিনিয়ে গাড়ীত পূৰা এনজয় কৰি আহিছে শ্বুটিং পেকআপৰ পিছত। মৰ্ণিং বন্ধুসকল, আকৌ দ্বিতীয় দিনাৰ শ্বুটিঙৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। নতুনসকলে ছাবস্ক্ৰাইবটো কৰি দিব আৰু পুৰণাসকলে কমেণ্টত কি ভুল হৈ আছে দেখুৱাই যাব। আজি বিয়া হললৈ বুলি আহিলোঁ এটা পৰিৱেশত দ্বিতীয় দিনা শ্বুটিঙৰ কাৰণে, আৰু আমি ফাইনেলি বিয়াত পাই গ'লোহি। বাকী টিম আগতে আহিলে আমাৰ অলপ প্ৰব্লেম হোৱাৰ কাৰণে
দেৰি হ'ল আৰু বাকী ব্ৰেকফাষ্টত সকলো ৰেডি হৈ আছে। খাই বৈ সকলোৱে শ্বুটিঙত আৰম্ভ কৰিব লাগে আৰু এয়া খাই ল'ব লৈছোঁ সকলোৱে। হৰেন্দাই খুব ধুনীয়াকৈ মেকআপ কৰি আছে, ছাইডৰখিনিকে কৰি আছে। এক্টৰ এক্ট্ৰেছ অলৰেডি মেকআপ হৈ গ'ল আমি আহি পোৱাৰ আগতেই। আৰু এয়া আমাক লৈ আহিছে ফাৰ্ষ্ট শ্বুটৰ কাৰণে, গোটেই ছাইড ডান্সাৰ আহি গ'ল। মইনা তোৰ মৰমত ডুবিম, মইনা তোৰ প্ৰেমত। দ্বিতীয় দিনাৰ শ্বুটিং এয়া ষ্টাৰ্ট হৈ গ'ল। দিনটো আৰু দিগাংগনাক দেখুৱাই আছে অসীম দাই কৰিব লাগে আৰু হৰেণ দাই ছাইডত কৰি আছে, আমাৰ বিকিৰ লগত ধেমালি কৰি আছে আচলতে। তাই ছোৱালী হোৱা তোমাক লগৰ নানা ফুল ফুলি আছে, মাজৰে পাখি ফুল বেছিকৈ মোৰ ভাল লাগে। পাখি ফুল তই জাননে কোন, তয়ে গতি বুকুৰ ফুল, তই জাননে কোন, তয়ে গতি বুকুৰ। মই নকৰিম কি লাগে কনা তোক নালাগে বুকুত মৰম কৰিম মই নকৰিম কি লাগে কনা তোক নালাগে বুকুত বহুত বলেও টাকা লাগে গো কাৰোবাৰ শুন তই কাৰোবাৰ ধুন, মোৰে হবি তই কোন। ডান্সাৰৰ পেকআপ হৈ গ'ল, সেইকাৰণে সিহঁতক ভাত দি দিয়া হৈছে আৰু ভাত খাই মেলি সিহঁতক থ'বলৈ যাব লাগিব, গতিকে ময়ো খাই লৈছোঁ সিহঁতৰ লগতে। মইনা তোক পাবলে যুঁজি অৱস্থা বেয়া হৈ গৈছে। সকলোৰে যিহেতু কষ্ট হৈছে, গতিকে সকলোৱে ভাত পানী খাই লৈ জীয়াঢলৰ পৰা আমি বিদায় ল'লোঁ আৰু ইহঁতৰ ছোৱালীবোৰৰ দায়িত্বটো মোৰ ওপৰত আছিল, গতিকে সিহঁতক ঘৰত থৈ আহি লওঁ। ভিডিঅ' শেষ হোৱা নাই কিন্তু আৰু বাকী আছে, গতিকে আপোনালোকে চাই গৈ থাকক। নাইট শ্বুট বাকী আছে, কি হৈ যায় আপোনালোকক দেখুৱাই যাম। আৰু আমাৰ ছোৱালীখিনি কিন্তু বম জুই দেই, গাড়ী পূৰা ফালি দিছে, হিলাই দিছে এলেকা। আৰু এয়া বাহিৰে বাহিৰে সিহঁতক থৈ আহি মই নাইট শ্বুটত সোমালোহি। কি হৈ যায় আপোনালোকক দেখুৱাই যাম। বেছিও নাই নাইট শ্বুট, আৰু অসীম দাই খুব ধুনীয়াকৈ ডাইৰেকশ্যন কৰিছে। আমাৰ লুকিছ ৰাজীৱ আহি গ'ল নাইট শ্বুটৰ কাৰণে, লুকিছ এতিয়া শ্বুট কৰি আছে। আমাৰ যোনটো হিৰ' দিগাংগনা হিৰ'ইন, আৰু গোটেই টিমটোৱে খুব ধুনীয়াকৈ গানটো কৰিছে। আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' আহি আছে, গতিকে সকলোৱে চাব বুলি আশা কৰিলোঁ। কেইগৰাকী বুকুৰ আপোন, কাৰোবাৰ শুন তই কাৰোবাৰ। অৱশেষত পেকআপ হৈ গ'ল শ্বুটিং, সকলোৱে অলপ জিৰণি লৈছোঁ, জুই ফুৱাইছোঁ, তাৰপিছত জিন্টুহঁতৰ ঘৰলৈ যাম, তাতে ভাত চাত খামগৈ আৰু আপোনালোকৰ পৰাও আজি বিদায় মাগিছোঁ। এয়া আমি ওলালোঁ গাড়ী চাড়ী লৈ, অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। আনলাকি ফুফা 2.0ক আপোনালোকে সদায় মৰম দি যাব বুলি আশা কৰি ধন্যবাদ। আজিলৈ বিদায়, শুভৰাত্ৰি।